হেল্ল' বন্ধুসকল, আপোনালোক চাই আছে পৰাখনিকৰ ইউটিউব চেনেল। ইমানে বৰষুণ এইকেইদিন, বৰষুণৰ পৰা মানে কোনো ওলাই যাব পৰা নাই। ঘৰতে বহি বহি বৰ হৈ গৈছোঁগৈ। ভাবিলোঁ অলপ ভিডিঅ' বনাওঁ, বহুত দিন ব্লগো দিয়া নাই। ইমানে চবতে পানী হৈ গৈছে, বানপানী হৈ গৈছেগৈ। অকল পানী, বতৰ ডাৱৰীয়া, অকল বৰষুণ দি আছে। ভিডিঅ'টো চাই থাকক। আপোনালোকক আজি মই পঢ়ি অহা পুৰণা কলেজখনত দেখাম বুলি ভাবিছোঁ। ঘৰৰ ওচৰতে কলেজখন, যোৱাও নহয়। ভাবিছোঁ কলেজখনত দেখাম। ভিডিঅ'টো চাই থাকক, আহি থাকক। গৈ আছোঁ এতিয়া পঢ়ি অহা পুৰণি কলেজখনলৈ। গাঁৱলীয়া ৰাস্তা, এইবোৰ বোকা, কাৰণ বৰষুণ দিয়ে আছে। ৰাস্তা দিছে নেকি বোকা, এইবোৰ কঠীয়া চব আমাৰ ঘৰৰ কঠীয়া বাৰু, মাতিব মানে আৰু আজি ইয়াতে এমাহ হৈছে কঠীয়াখিনি পৰা। মাটি ৰুব লাগিব আৰু অলপ দিনৰ পিছত লাহেকৈ। গৈ থাকোঁ। কিবা ভাল লগা নাই ঘৰত থাকি এইকেইদিন, অকল বৰষুণ আমনি লাগি গৈছে। গোটেই চবৰে বহুতো পানীও হৈছে বাৰু। আমাৰ বিশেষ আমাৰ পিনে হোৱা নাই বাৰু বৰ্তমান নাইকে। গৈ থাকোঁ বলক। ৰাস্তা গোটেই বোকা, ঘৰৰ ওচৰৰ পৰা বেছিকৈ নহয়, খোজকাঢ়ি কলেজলৈ আহোঁ। এইখন কলেজখন, এইখন গাৰ্লছ হোষ্টেল, দেখা পাইছেনে ভালকৈ? এইখন গাৰ্লছ হোষ্টেলখন কিবা নিচে ওচৰতে কলেজখন। খোজকাঢ়িয়ে আহোঁ কলেজলৈ, কেতিয়াবা বাইকো লৈ আহোঁ। এইখনে কলেজখন, শ্বহীদ মণিয়ামন মহাবিদ্যালয় চাৰিং। এখন কলেজখন বহুত পুৰণি কলেজ, 1964 স্থাপিত কৰিছিল। এতিয়া ভিতৰলৈ গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। এইখন বহুত পুৰণি কলেজ। কলেজৰ দিনকেইটা এতিয়াও মই কেতিয়াবা মনত পৰে, বহুতেই মিছ কৰোঁ। বহুত ভাল লগাইছিল কলেজৰ দিনকেইটা। প্ৰিন্সিপাল এই ফিল্টাৰ নহয়, আৰু ফ্ৰিজটো বদলি কৰিলে। আগতে সেই কিমানত আছিলে, এতিয়া বৰ্তমান বহুত দিনৰ মূৰত কলেজলৈ আহিছোঁ, বহুত দিনত। এইটো হৈছে ফাৰ্ষ্ট ইয়েৰ ৰুম। বহুত এটা ভাল লোকেশ্যন ফটো মাৰিব ভাল, বহুত ভাল জেগাটা চাওক আপোনালোকে। এইটো আমাৰ জিৰণি কোঠা। ইয়াতে আমি আড্ডা চাড্ডা মাৰোঁ কেতিয়াবা। যিহেতুকে এতিয়া লকডাউন চলি আছে, চলি আছে বৰ্তমান, যিহেতু কলেজ বন্ধ।
হ'লেও মানে প্ৰফেচাৰ বাইদেউত আহিছে বাৰু, হ'লেও মানে কলেজখন বহুত ধুনীয়া হৈ থৈছে, দেখি ভাল লাগিছে পৰিৱেশটো। এইটো প্ৰফেচাৰহঁতৰ, এইটো ছাৰহঁতৰ গেৰেজ, এইটো এটা গেৰেজ, এখন গেট। এইটো লাইব্ৰেৰী, গ্ৰন্থাগাৰ। এইটো মানে পুৰণি আছিলে, চ' এতিয়া আৰু মানে ইউজ নাই কৰা, আগতে পুৰণিটো। আগতে আমি ইয়াতে আছে লাইব্ৰেৰীত কিতাপ পঢ়িবলৈ আহোঁ। চ' এতিয়া অলপ পুৰণা হ'ল, মানে যথেষ্ট পুৰণাই হ'ল লাগিছে। এতিয়া মানে কিনাৰতে নতুনকৈ এটা বনালে, সেইটো চাওক, সেইটো বনালে, এইটো দুমহলীয়াকৈ বনালে, এইটো কি ধুনীয়া লাগিছে। চ' আমি পঢ়ি যোৱা 1 year 2 year মানৰ পাছত বনাইছে নেকি এইটো গ্ৰন্থাগাৰ, লাইব্ৰেৰী। চ' মজা লাগিছে এইটো, বহুতে ধুনীয়া লাগিছে। এইটো ল'ৰাসকলৰ গেৰেজ। ভিডিঅ'টো ভাল যদি পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ইমানতে আজিলৈ সামৰোঁ। টাটা, বাই বাই।